মনোজ ভাই আজি মই তোৰ জাঙিয়াটো পিন্ধিম দে মোৰটো ধুই দিছিলো শুকোৱা নাই অকাত চাই কথা কবি গম পালি ফেসবুকতে দেখিলো ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালো একচেপ্ট কৰাৰ পিছতে ইনবক্সত গৈ সোমালো আজনিমাই লিলিমাই ৰাতি ৰাতি হোৱাটছএপত কথা পাতি টোপনি ক্ষতি কৰিলো কালি আমি প্ৰথম লগ পাম কি যে মজা লাগিব ইয়ে ঐ শুনা না কোৱা কাইলৈ আমি কিছ কৰিম হা কিছ ছি আজিলৈকে মোৰ নিজৰ ভাইটিৰে জুঠা খাই পোৱা নাই আৰু তোমাৰ লগত কিছ নহব মোৰ দ্বাৰা নহব ছি ৰাত দিন নাই এডাল আছে অকল টিকটক টিকটক ए माइकी तुमको छोड़ दूंगा लेकिन टिकटॉक को नहीं छोड़ूंगा माँ का हट এই অসমখনত হাজাৰ হাজাৰ ছোৱালী পৰি আছে কিন্তু এটা ভাল DSLR আৰু এজন ভাল কেমেৰামেন নাই কাৰণে টিকটকত আজিলৈকে বহুত ছোৱালী ফেমাছ হ'ব পৰা নাই মাকা দুদিন ভাল পাবি তাৰপিছত ঢকা দি মেলি সেই আজি মৰিম কালি মৰিম হয় থতৰা বুঢ়াটোলৈ বিয়া হৈ গুচি যাবি কথা কবলৈ আহে একে চৰে চালা ভাল পাই বুলি কোৱে কিহৰ অকল চাৰাৰা চাৰাৰা পিছৰ ডোখৰ গা সোনকালে মানুহৰ পেটত যিমানেই ভোক নাথাকক কিয় আলহীৰ ঘৰলৈ গলে যিমানেই লোভ লগা বস্তু খাবলৈ নিদিয়ক খাবলৈ মন যোৱা নাছিলে নিদিলেও হৈছিলে বুলি কবলৈ নেৰে কিন্তু ছোৱালীবিলাকৰ যেতিয়া মোবাইলৰ নেট পেক শেষ হৈ যায় তেতিয়া ল'ৰাবিলাকক ভৰাই দিবলৈ কাৰণে মিঠা মিঠা মাতেৰে খাতিৰ কৰাটো জৰুৰী নেকি মাকা যিমানেই ঠাণ্ডাৰ দিন বাঢ়ি বাঢ়ি আহিছে সিমানেই কিছুমান মানুহৰ গা ধোৱাও কমি কমি আহিছে আহিবা ফোন কৰিছে আহিব মাকা তই মাতিলি বুলি মই যাম নেকি হা মোৰ ঘৰ তাত তই আগৰ দিনৰ মানুহৰ ডাঙৰ সমস্যাবোৰ আছিল ঘৰৰ পৰিয়ালৰ কোনো সদস্যৰ ডাঙৰ বেমাৰ বা টকা পইচাৰ অভাৱ কিন্তু আজিকালি মানুহৰ ডাঙৰ সমস্যাটো হৈছে দিনটোত ঘপককৈ মোবাইলৰ 1.5 GB ডাটা শেষ হৈ যোৱা যোৱাকালি মোৰ গাৰ্লফ্ৰেণ্ডজনীক মোৰ বাইকৰ পিছফালে বহুৱাই লৈ অকণমান দূৰণিলৈ ফুৰিবলৈ গৈছিল বেচেৰি তাই গমেই নাপায় তাইক যে মই মোৰ বাইকৰ পিছফালে বহুৱাই লৈ আগফালেদি যে মই কিমান হট সেক্সি ধুনীয়া ধুনীয়া ছোৱালীবোৰ চাই যাওঁ মোক এৰি তই কেনেকে বেলেগ ল'ৰা ভাল পাওঁ চাম নহয় তোক মই ৰাঙালাও লাও ৰাঙালাও লাও জাতি লাও জাতি লাও লাও জাতি লাও লাও ৰাঙালাও ৰাঙালাও